মৰিলো এই ভূতটোৱে মোক হেঁচা মাৰি ধৰিলে। এতিয়া ইয়াৰ পৰা কেনেকে বাচো? মা মা উঠাচোন, উঠা। কি হ'ল তোমাৰ? মা উঠাচোন। তই মোক কিয় মাৰিবলৈ আহিছ? মই তোক এতিয়া মাৰি পেলাম। জয় নম পিঠাগুৰি লাৰু, নমহা নমহা স্বাহা স্বাহা। জয় গুৰু, জয় শিৱাম, জয় শিৱ, জয় লক্ষ্মী স্বাহা। মোৰ লগে ভূত পাংগা ল'ব হা? মোৰ লগে ভূত হাৰিবই। মই হৈছো বাবা। ভূতটো চিটকি কেনে গছৰ গুৰিত যাই কেনেকে পৰিলে? সাফৰে ধৰা, বলা বলা জল্দি তোমালোকৰ ঘৰত যাওঁ। তোমালোকৰ ঘৰত যে মন্ত্ৰ মাতিব লাগিব, তেতিয়াহে এই ভূতটো যাব, নহলে নাযায়। কিন্তু আমাৰ মাক কোনে দাঙি নিব? মা যে ইয়াতে বেহুচ হৈ পৰি আছে, তাক কোনে নিব? চিন্তা নকৰিবা, তোমাৰ মাক আমি পাছত লৈ যাম। এতিয়া ইয়াতে পৰি থাকক। বলা বলা পটাপট মন্ত্ৰ মাতিব লাগে, নহলে ভূতটো কি কৰিব কাৰো একো ঠিক নাই। দেতা, ফাফৰে ধৰাই কৈছিলে তাৰ মাৰ গাত বোলে ভূত সোমালে। তাৰ মা দেখোন নাইয়ে। মিছাকে কলে নেকি তাই? ইতা কবা নৰা নহয়, ভূতটো সোমালে না সোমা নাই, কি বা ঘটনা চলি আছে ভিতৰত। দেতা বলা বলা ভিতৰলৈকে যাওঁ। বাহিৰত থাকি একো লাভ নাই, পটাপট ভিতৰত যাই ভূতটো চাব লাগে। তেজ খোৱা মৰিব বিচাৰিছ হা? ভিতৰত গৈ পিনে, ভিতৰত গলে নহয় ভূতটো কাটি পেলাব, গম পাইছ? বাহিৰতে থাক একদম। তহঁতি ইয়াতে আছ? আমি বাহিৰতে আছো। ফাফৰে ধৰা, তোৰ মাক চাবলৈ যাব খুজিছিলো, দেতা মোক যাব নেদে নহয়। ভিতৰত নাযাবি। ভিতৰত গলে নহয় কি অৱস্থা কৰে কোনো ঠিক নাই। আমাৰ মায়ে আমাক ৰাস্তাতে লগ পাইছিলে নহয়, তাই ভূত ৰূপত আহি কেনে বেজ বাবাক আক্ৰমণ কৰিছিলে। হে হৰি, পিছে বেজ বাবা আপুনি কেনেকে বাচিলে হয়? আপোনাৰ ওচৰত কিবা যাদু মন্ত্ৰ আছে নেকি? আপুনি যে ঘূৰি আহিলে। নকব মোৰ একদম যাদু মন্ত্ৰ দি কেনেহে ঘূৰি আহিছো। নহলে সেই ভূতটো পালে নহয় মোক যে একদম তাতে ডিঙি মচৰি দিলে হয়। সিগিলা কথা বাদ দে। বেজ বাবা পটাপট ভূতটোক ইয়াৰ পৰা খেদ, নহলে গোটেই মানুহ মাৰি পেলাব। এইজনী ডাংকাটি ভূত ইয়াৰ মাৰ গাতহে সোমাব পালেনে? মই ইটা ভূত খেদিবলৈ এটা মন্ত্ৰ মাতিম। ওম হ্ৰীম ৰিম ক্লিনিক প্লাছ শ্যাম্পু ইন দা ৱাই চি শিৱাম লক্ষ্মী মাতা পিঠাগুৰি লাৰু স্বাহা। বেজ বাবা, তই মোক মাৰিবলৈ ওলাইছ? তই তললৈ নামি আছোন, তোক মই এনেকা যাদু মন্ত্ৰ কৰিম নহয়, তই একদম বাগৰি পাকিস্তান পৰিবিগে। পটাপট নামি আহ বুলি কৈছো নহয়, তোক মই এতিয়া যাদু মন্ত্ৰ কৰি কেনে মাৰি পেলাম। এই বেজ বাবা তোক মাৰিবা নৰা, এই ফাফৰে ধৰাকে মাৰো ৰ। ইয়াক মাৰি কেনে বাকী কেইটাকো মাৰি কেনে এই বেজ বাবাটোৰ খেলা খতম কৰি দিব লাগিব। চাকচোন নি, ৰাক্ষস, ভূত, তললৈ নামি আহিবিনে? মই ওপৰত যাব লগা হলে কিন্তু তোক একদম ভস্ম কৰি দিম। পটাপট নামি আহ। চি নিজৰ আমুলি কেইটাকে খাব ধৰিছে। চা মাৰ এইবোৰ কি হৈ গল? তাই কেনেকুৱা আছিল আৰু কেনেকুৱা ৰাক্ষস হৈ গল? তহঁতক আজি মই মাৰি পেলাম। ফাফৰে ধৰা, তই আজি গলি। মৰিলো। বেজ বাবা বচা মোক বচা। ভূতটোৱে একদম গলটোতে চেপা মাৰি ধৰিছে। বচা।
ৰবা ৰবা চিন্তা নকৰিবা এই ভূতটোক মই মাৰি আছো ইয়াৰ ইমান সাহস ই তোমাক ধৰি লৈ গৈছে হা মোকতো নাপাৰে তোমাক লৈ গৈছে ৰবা ইয়াক কাকো নেৰিম চবকে মাৰি পেলাম মোক যেনেকে মাৰি পেলাইছে ময়ো তহঁতক সেনেকে মাৰি পেলাম কাকো সোধাই নেৰো চবকে মাৰি পেলাম ওম নমঃ শিৱায় কৃষ্ণ গুৰু ৰাধে ৰাধে জয় হৰি জয় বিষ্ণু জয় হৰি জয় ৰাম স্বাহা তোৰ মন্ত্ৰ কেতিয়াও কাম নকৰে তোৰ মন্ত্ৰ একটাও কাম নকৰে তই মন্ত্ৰ কৈ লাভ নাই আজি মই ফাপৰে ধৰাক নেৰো ভূত মইনো তোমাৰ কি দোষ কৰিছো হা মোক যে ধৰিছ মোক মাৰি নেপেলাবি মোৰ মাৰ গাৰ পৰা আঁতৰি যা মই নহ'লে কেনেকে স্কুল যাম কেনেকে ভাত খাম কেনেকে জীয়াই থাকিম এৰি দে এৰি দে নেদু কেতিয়াও এৰি নিদু ডুব পাইছো